Hello everyone, সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে অলৰেডি থাম্বনেল চাই গম পাইছে যে মই কিহৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ। হয়, ঠিকেই ধৰিব পাৰিছে। মই 2021 চনত হ'বলগীয়া আসাম টেটৰ জেনেৰেল আসাম টেটৰ বিষয়ে কিছু আলোচনা লৈ আহিছোঁ। গতিকে ভিডিঅ'টো চাই থাকিব আৰু যিসকলে মোৰ চেনেলত প্ৰথমবাৰ ভিউ কৰিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ বহুতো ভিডিঅ'ৰ বাবে। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। অলৰেডি শিক্ষামন্ত্ৰীয়ে কৈছে যে 2021 চনত টেট অনুষ্ঠিত হ'ব, কাৰণ 2019 চনতহে লাষ্ট টেট অনুষ্ঠিত হৈছিলে। 2020 চনত কৰোণাৰ কাৰণে টেট অনুষ্ঠিত হ'ব পৰা নাছিলে। গতিকে 21 চনত হ'ব বুলি কৈছে। এতিয়াও লিগেলি ইনফৰমেশ্যন এতিয়াও ন'টিচ দিয়া নাই, কিন্তু সোনকালে আহিব বুলি কৈছে শিক্ষামন্ত্ৰীয়ে আৰু বহুতো মাধ্যমৰ পৰাও গম পাইছোঁ। গতিকে মই সেইকাৰণে ভাবিলোঁ এইটোৰ ওপৰত এটা ভিডিঅ' বনাওঁ। কওকচোন, এই কথাটো শুনি যে 2021 চনত টেট অনুষ্ঠিত হ'ব, এই কথাটো শুনি আপোনালোকৰ মাজত কোন কোন সুখী হৈছে আৰু কোন কোন ডিমত হৈছে এইটো কথা যে 2021 চনত আকৌ টেট অনুষ্ঠিত হ'ব। অলৰেডি যিহেতু জানোৱেই যে আমাৰ 2019 চনত যিসকলে পাছ কৰিছে সিহঁতৰ এতিয়াও চাকৰি পোৱাই নাই। পাছ কৰা ভাল মাৰ্কছেৰে পাছ কৰাৰ পিছতো চাকৰি পোৱা নাই। গতিকে এই ক্ষেত্ৰত 2021 চনত আকৌ টেট অনুষ্ঠিত হ'ব। সেই ক্ষেত্ৰত আপোনালোক মত আছে নে ডিমত, এই বিষয়ে মোক কমেণ্টত জনাব। মই যি অনুভৱ কৰোঁ, মানে মই 2019 চনত টেট দিছোঁৱেই আৰু মই যি অনুভৱ কৰোঁ সেইমতে মই এইটো টেট যে 2021 চনত যে টেট অনুষ্ঠিত হ'ব সেইটো কথাটো শুনি মই 50 মানে আধা সুখী হৈছোঁ আৰু আধা মানে 50% সুখী আৰু 50% ডিমত হৈছোঁ। কাৰণ মই অলৰেডি টেট দিছোঁ, ইয়াৰ বিষয়ে মই অলৰেডি গম পাইছোঁ। কাৰণ টেট অনুষ্ঠিত কৰা হয়তো সেইটো অনুষ্ঠিত কৰা সেইটো ঠিক, কিন্তু টেট পাছ কৰাসকলক চাকৰি দিব পৰা নাই। আগতো বহুতো 2011 চনতো মেবি 11 চনতো টেট হৈছিলে, সিহঁতকো বহুতো পাছ কৰা এতিয়াও ৰৈ গৈছে। 2019 চনতো পাছ কৰা ৰৈ গৈছে, এতিয়াও চাকৰি নিযুক্তি পোৱাই নাই। পাব বুলি কৈ এতিয়ালৈকে পোৱাই নাই। গতিকে সেই ক্ষেত্ৰত যে টেট হ'ব, এই ক্ষেত্ৰত মই শুনি অলপ বেয়াও লাগিছে, কাৰণ আগৰ চাকৰি পোৱাবিলাকে পাছ কৰাবিলাকে পোৱাই নাই আৰু 21 চনত যে পাছ কৰিব সিহঁতকনো কেনেকৈ দিব। ছেকেণ্ড পইণ্টটো হ'ল যি মই 2019 চনত যি পৰীক্ষা দিছোঁ LPME দুইটাই দিছিলোঁ আৰু দুইটাতে মই অলপ মাৰ্কৰ কাৰণে মই পাছ কৰা নাছিলোঁ। কাৰণ মেইন কাৰণটো হ'ল চিলেবাছৰ মতে কুৱেশ্যন আনচাৰ অহা নাছিলে, কিছুমানহে আহিছিলে। চিলেবাছৰ LPME দুইটাৰ বাবে মই গোটেই চিলেবাছ মই ফ'ল' কৰিছিলোঁ। তাৰপিছত গাইডবুক ফ'ল' কৰিছিলোঁ, তাৰপিছত ইউটিউবত অনলাইন ক্লাছ কৰিছিলোঁ। তাৰ উপৰিও মই যিমান ক্লাছ 4ৰ পৰা ক্লাছ 8লৈকে মই গোটেই বুকবিলাক ফ'ল' কৰিছিলোঁ। গতিকে তাৰপিছতো মই বহুত ৰিভিজনো দিছিলোঁ, বহুত হেৰি কৰিছোঁ। অনলি মই মেথছৰ বাহিৰে বাকীকেইটা গোটেই ছাবজেক্ট মই ভালকৈ পঢ়িছিলোঁ। মেথছো পঢ়িছিলোঁ, কিন্তু ইমানো মই নাজানো আৰু মই কোৱাও নাই যে মই ইমান জ্ঞানী তাৰপিছতো পোৱা নাই। কিন্তু মই চিলেবাছ ফ'ল' কৰিছোঁ আৰু মোৰ বিশ্বাস আছিল মই পাছ কৰিম বুলি, কিন্তু চিলেবাছৰ মতে বহুত কুৱেশ্যন অহা নাছিলে। সেইকাৰণে মই কম নম্বৰ পালোঁ আৰু টেটত উত্তীৰ্ণ হ'ব নোৱাৰিলোঁ। গতিকে সেইবাবে মই মোৰ ডিমত আকৌ পুনৰবাৰ টেট অনুষ্ঠিত কৰিব বুলি অনুষ্ঠিত কৰিলে কি হ'ব যদি আকৌ সেই ভুলটো আকৌ হয়। গতিকে দিম নিদিম সেইটোৱে ভাবি আছোঁ, দিওঁ নিদিওঁ তেনেকৈ আছোঁ। গতিকে মোৰ অসমৰ শিক্ষা বিভাগলৈ এটাই অনুৰোধ, যাতে তেওঁলোকে চিলেবাছ ফ'ল' কৰে। কাৰণ আমি চিলেবাছ ফ'ল' কৰি আমি এক্সাম দিবলৈ যাওঁ আৰু চিলেবাছ মতে যেতিয়া নাহে আমাৰ মনটো ভাঙি যায় আৰু ক'তো আগুৱাই যাবলৈ আগ্ৰহটো কমি যায়। গতিকে আমাৰ আগ্ৰহটো নকমাব, চিলেবাছ মতে কুৱেশ্যন পেটাৰ্ণ যাতে কাটে আৰু 2021 চনত যাতে সেইটোৱে হয় তাৰে আশা কৰিছোঁ। কৰি পেলাই আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু টেট পৰীক্ষাৰ ওপৰত আৰু মই আপডেট দি যাম। গতিকে এনেকুৱা ধৰণৰ আপডেটৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ আহিছোঁ, ধন্যবাদ।